Hello. Hello, Media. Hello. Hello. Namita Assamese vlogs on নতুন এটা ভিডিঅ' লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে আৰু এঘৰ দুঘৰকৈ নিজৰ মৰমৰ কোৱাটাৰটো বা নিজৰ কৰ্মস্থানটো এৰি যাবলৈ ওলাইছে সকলোৱে। কোনোবাই হয়তো মানে কি কয় নিজৰ প্ৰাপ্যখিনি পালে, ৰিটায়াৰমেণ্ট ল'লে, আৰু কোনোবাই হয়তো নিজৰ ৰিটায়াৰমেণ্টো হোৱা নাই, তথাপিতো আধৰুৱা সেই কৰ্মজীৱন এৰি পেলাই নিজৰ ঘৰমুৱা হ'বলৈ লৈছে। আৰু সেই ভাবিলোঁ অকণমান মুহূৰ্ত যিখিনি পাৰোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু নিজৰ কাৰণেও সাঁচি ৰাখোঁ। সেইটো কাৰণে ভিডিঅ'বিলাক কৰিছোঁ। আপোনালোকে ভাল পালে কমেণ্ট কৰিব আৰু চাব মোৰ ভিডিঅ'বোৰ কেনেকুৱা পালে। আৰু নতুনকৈ যদি কোনোবাই চাই আছে তেখেতসকলে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কি দেখুৱাব পাৰোঁ আপোনালোকক চাই থাকিব শেষলৈকে। মনবোৰ ভালো মানে বেয়াও। ভাল মানে এইটো কাৰণে যিহেতু 5 বছৰ ধৰি বন্ধ হৈ আছিলে পেপাৰ মিল, আৰু মানুহখিনিয়ে নিজৰ প্ৰাপ্য দৰমহা একো পোৱা নাছিলে, সেইখিনি এতিয়া লাহে লাহে পাবলৈ ধৰিছে। সেইটো কাৰণে ভালো লাগিছে। আৰু বেয়া এইটো কাৰণে লাগিছে মানে এই ঠাইখিনি, মৰমৰ ঠাইখিনি, নিজৰ কৰ্মজীৱনৰ ঠাইখিনি মানে ৰিটায়াৰমেণ্ট নোলোৱাকৈ বহুতে যাবলগীয়া হৈছে। সেইটো কাৰণেও বেয়া লাগিছে। তথাপিতো মানে যাবতো লাগিবই। ৰিটায়াৰমেণ্ট লৈ যেনেকৈ যোৱাটো সেইটো বেলেগ এটা, আৰু নিজৰ ৰিটায়াৰমেণ্ট নোলোৱাকৈ যোৱাটো বেলেগ। সেইটো কাৰণেও বেয়া লাগিছে বাৰু যি নহওক। আৰু এতিয়া ভাত ৰান্ধি আছোঁ। আজি ছানডে আৰু সেইটো কাৰণে ইহঁতেও স্কুল যোৱা নাই, ঘৰতে খেলি আছে। ক'ত গ'লা? এটা ব্লগত যিহেতু 4টাকৈ ফেমিলি থাকে, এইটো এটা ফেমিলি ব্লগ হয়। এইটো পাৰ্টত মানে আৰু বেলেগ এঘৰ আছিলে, এই ঘৰ ইয়াৰ পৰা গুচি গ'লগৈ। সেয়ে আমাৰ ইহঁতে মানে মুকলি যে ইয়াতে খেলি থাকে। এইটো এটা, আৰু এইফালে এটা ৰুম আছে। এইটো হ'ল আলমাৰী। সেই ওপৰতো কিবা থ'ব পাৰে, ওপৰতো থ'ব পাৰে। এয়া খিৰিকী ফালেও আছে। আকৌ এটা ৰুম আছে, সেয়া হ'ল লেট্ৰিন, বাথৰুম, হাতোৱা। তাৰপিছত এইটো এটা ৰুম, এয়া আলমাৰী। এইকেইটা ৰুম ইয়াত এতিয়া খালী হৈ আছে। তাৰপিছত পাকঘৰটো দেখুৱাই দিওঁ। পাকঘৰটো বন্ধ হৈ আছে, ভাগি আছে আৰু বেছি ভালকৈ নেদেখুৱাওঁ। এইটো এটা পাকঘৰ, এইটো লেতেৰা হৈ আছে। আগতে মানুহ আছিল যিহেতু, এতিয়া গ'লগৈ আৰু বহুত বছৰ হ'ল যিহেতু ইমান অলপ ভাঙা চিঙা হৈ গৈছে। আৰু এইবিলাক মানে পানী, সিফালৰ পৰা পানী ৰৈ যায় যে চিন বহি গৈছেগৈ। এইফালে এনেকুৱা, এইটো খালী। আৰু আমিতো আছোৱেই সেইটো ৰুমত। আমিও কেইদিনমানৰ পিছত খালী কৰিম। হোমটোৰ এটা বনাব লাগিব, বনাম বুলি ভাবিছোঁ 2দিনমান পাছত। আমি এতিয়া পটককৈ খালী নকৰোঁ। আমাৰ যিহেতু চাকৰিটো অহা নাই, চাকৰিটো যেতিয়া হ'ব তেতিয়া খালী কৰা ডিচিশ্যন ল'ম। আৰু ক'ত লওঁ, পইচাটো যেতিয়া পাম ধৰি লওঁ তেতিয়া। এতিয়া পইচাও পোৱা নাই, চাকৰিটো যেতিয়া হোৱা নাই, সেইটো কাৰণে আমাৰ ডিচিশ্যন ল'ব পৰা হোৱা নাই। আমি আছোঁৱেই আৰু বৰ্তমান, আৰু ধৰি লওঁ আছোঁ আৰু কিমান দিন থাকিব পাৰোঁ সেইটো গম নাপাওঁ। খালী কৰিব লাগিবই। বাকী ভাত পানী খাই আজৰি হ'লোঁ, এতিয়া অকণমান ৰেষ্ট লৈ লওঁ। পূৰা ৰ'দ, পানী খেতি লাগিবা। আৰু এতিয়া মানে অকণমান বৰষুণ দিলে, বেছি নহয় অলপ সময় দিলে, ভিতৰত মানে পূৰা গৰম। আমাৰ এইফালে অকণমান বাহিৰলৈ গুচি আহিছোঁ। আৰু এইটো হ'ল আমাৰ কোৱাটাৰটো।